নমস্কাৰ বন্ধুসকল, বৰ্মা টেকলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ কাৰণে আজি মই লৈ আহিছোঁ একদম জানদাৰ এটা ট্ৰিক্স। যদি আপোনালোকে হোৱাটছআপ ইউজ কৰে, আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। ভাল লাগিলে লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আমাৰ ট্ৰিক্সটো হৈ গ'ল, প্ৰথমত আপুনি দেখি পাই আছে মই এইটো হোৱাটছআপটো অ'পেন কৰিলোঁ। কৰাৰ পিছত মই ইয়াত কেইটামান SMS পঠাইছোঁ। হাই, হেল্ল' কেইটামান SMS পঠাই দিছোঁ। চাওক, ইয়াত এইটো মোবাইলত মোৰ SMS আহি গৈছে। আপুনি দেখিবই পাৰিছে এইটো মোবাইলত মোৰ SMS আহি গৈছে। এতিয়া ফটো এটাই পঠাই দিছোঁ। সাধাৰণভাৱে মই দেখাইছোঁ আপোনালোকক। এই ফটোটো পঠাই দিছোঁ। পঠোৱাৰ পিছত এইটো চাওক, ইয়াতো আহি গৈছে। যদি মই চোৱাৰ আগতে যদি এই SMS-খিনি আৰু ফটোটো যদি ডিলিট কৰি দিয়ে, আপোনালোকে কেনেকৈ চাব পাৰিব? সেইটোৱে হৈ গ'ল ইয়াৰ ট্ৰিক্স। দেখাই দিয়ক, মই এইটো ইয়াৰ পৰা ডিলিট কৰি দিছোঁ। এইটো ডিলিট ফৰ এভৰিৱান। আপুনি দেখিবই পাৰিছে ফটোটো ডিলিট হৈ গ'ল। এতিয়া যদি আপুনি ইয়াত ভিউ কৰিলে চাওক, SMS ডিলিট হৈ গ'ল, মানে গোটেইখিনি ডিলিট হৈ গ'ল। এইটো চাওক, গোটেইখিনি ডিলিট হৈ গ'ল। আপুনি দেখিবই পাৰিছে। আহক আমি এইটো কেনেকৈ কি কৰিব লাগে আৰু 2-3 মিনিট এই ভিডিঅ'টো চাই থাকক। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। বন্ধুসকল, প্ৰথমত আমি এই এপ্লিকেশ্যন এটা ডাউনলোড কৰিব লাগিব। অকণমান ৰ'ব, এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। মই আপোনালোকক দেখাই দিওঁ। এই এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰিব লাগিব। মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। অ'পেন হোৱাৰ পিছতে আপুনি দেখি পাই আছে যে এই নামৰ মানুহজনে মোৰ চাওক, ইয়াক ফটো, হেল্ল', ধৰক হাই, তেনেধৰণৰ SMS পঠোৱা হৈছে। আপোনালোকে গোটেইটো তাৰ ইনফৰ্মেশ্যন দেখিব পাৰিছে। যে বন্ধুসকল, যে SMS এটা যদি ডিলিট কৰি দিলেও আপোনালোকে তাৰপিছত আপোনালোকে চাব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবই, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজি ইমানতে সামৰিলোঁ। বাই, টেক কেয়াৰ। আৰু এটা কথা বন্ধুসকল, আগতো এবাৰ কৈছিলোঁ যে মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই এপ্লিকেশ্যনৰ লিংকটো দি দিম। আপোনালোকে তাৰ পৰা অতি সহজে ডাউনলোড কৰিব পাৰিব। এতিয়া বাই।